Hi, good morning guys. কি খবৰ আশা কৰো আজি দিনটো সবে ভাল মোৰো ভাল ওয়েলকাম টু বেক মাই ইউটিউব চেনেল সকলোকে নমস্কাৰ জনাইছো আৰু যাৰ যাৰ বেয়া হৈছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো সবে ভালে থাকক সুকলে থাকক আৰু মাঘ বিহুলৈ বেছি দিন নাই সকলোৱে গম পাইছে আজি 13 তাৰিখ কাইলৈ 14 তাৰিখলৈ উৰুকা কাইলৈ মই ঘৰলৈ যামগে কিন্তু কি হয় আপোনালোকক মাঘ বিহুত ঘৰত গ'লেগে দেখাব পাৰিলে আপোনালোকক দেখাই দিম সো আজি ইমানে মোৰ মনটো কিবা এটা ভয় লাগি আছে কাৰণ আজি ফাৰ্ষ্ট টাইম আমাক মাতিছে মেডিকেল এটাত বায়োডাটা দিছিলোঁ তাত ইণ্টাৰভিউ কাৰণে আজি মাতিছে কি হয় জানো পাওঁ নে নাপাওঁ জবৰ কাৰণে ইমানকৈ মাথা মাৰি আছোঁ আমি মানে আজি যাম 12টা বজাত তাত আৰু কি সুধে নাই কিবা এটা মানে ভয় লাগি আছে তালৈ যাম আৰু দিনটো আমি তাত গৈ কেনেকুৱা কুৱেশ্যন সোধে সেইখিনি আপোনালোকক দেখাব মানে পাৰিলে দেখাই দিম আৰু ইমানকৈ মই নোৱাৰিব পাৰে চাগে মই ভয় এটা মানে মনটো কিবা এটা লাগি আছে কাৰণ ইমানকৈতো মই এইবিলাক দিয়া নাই দেই অকল চৰকাৰী কিবা এক্সাম দিছোঁ কিন্তু প্ৰাইভেটতে এনেকুৱা হ'লে কুৱেশ্যন ফেচ টু ফেচ মানে সুধিলে কিবা চবে তুলুং মুলুং হয়েই ন কিবা এটা ভয় হৈ আছে যেন সেইটো কাৰণে ক'ব পাৰিনে নোৱাৰিম সেইটোকে মোৰ ভয় লাগি আছে তালৈ আজি যাম কি হয় জানো আৰু আপোনালোকক কালি আমাৰ মানে তুলনাৰ বাৰ্থডে আছিলে চেলিব্ৰেশ্যন মানে এনেকুৱা নহয় অকণমান আমি লেউতে কেক কাটিছিলে এইটো আপোনালোকক অকণমান মাজতে দেখাই দিম আপোনালোকে চাম বুলি আশা ৰাখিছোঁ আৰু ভিডিঅ'টো সকলোৱে স্কিপ নকৰাকৈ চাই থাকিব আৰু মোৰ চেনেলত কোনোবাই প্ৰথমবাৰ আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মৰম কৰিব সকলোৱে আৰু এতিয়া ৰাতিপুৱা মই শুই উঠি 7টা বাজি গ'ল অথনি উঠিছিলোঁ কিন্তু ভিডিঅ'টো ষ্টাৰ্ট কৰিব নোৱাৰিছোঁ কাৰণ মই মানে এইখিনি অকণমান পঢ়ি আছোঁগৈ চব পাহৰি গৈছোঁ বহুত দিন হ'ল মানে পঢ়াই নাই ইয়াত দেখিছেনে ডায়েৰী লিখি পঢ়ি আছোঁগৈ মানে মই পাহৰি গৈছোঁগৈ এইখিনি চব মানে কি ক'ম আৰু পটককৈ কিবা এটা ভয় লাগি আছে কি কৰোঁ কি নকৰোঁ এনেকুৱা যে মোৰ লাগি আছে মই ব্লেংকেটৰ পৰা লোৱা নাই চ' আপোনালোকক দেখাই দি থাকিম চ' চাই থাকিব এতিয়া মই অকণমান পঢ়ি ল'ম তাৰপাছত মুখ চুখ ধুম ৰুম চুম ঠিক কৰিম আকৌ আপোনালোকক লগ পাই আছোঁ চবে আৰু এতিয়া কথা এটা কৈ ল'ম চবে বিহু বুলি ন নিজৰ ঘৰ চৰ চফা কৰি কিবা চব কাম লোকে ভিডিঅ' বনাইছে ঘৰ থাকি মই কিন্তু ইয়াত আছিলোঁ সেইটো কাৰণে ভিডিঅ' চিডিঅ' বনাব পৰা নাই মাঘ বিহু বুলি কয় চবে ঘৰ চৰ চফা কৰি আছে মইতো যাবলৈ ইমানেই মানে উৎপাত হৈ আছোঁ মই আজি যাব নোৱাৰিমগৈ সেইটো কাৰণে কাইলৈ ৰাতিপুৱা যামগৈ এনেকুৱা টাইমত ওলাই যামগৈ আৰু ঘৰলৈ আৰু কাইলৈ আমাৰ ঘৰত মানে সকাম হ'ব চাগে মানুহটোৰ ভাগৰ কিবাকিবি চ' কাইলৈ ৰাতিপুৱা যাব লাগিব ৰাতিপুৱা শুই উঠিয়ে সেইটো কাৰণে কাইলৈ ঘৰত গ'লেগৈ দেখাব পাৰিম আৰু চ' চাই থাকোঁ এতিয়া মই এনেকৈ ব্লেংকেটৰ পৰা ওলাব পৰা নাই ইমানেই ঠাণ্ডা লাগি আছে গাইজ এতিয়া মই মুখ চুখ ধোৱাই নাই মানে কিবাকিবি কাম কৰি আছোঁ ৰুম চুম চাফা কৰিলোঁ ভাত চব্জি বনাই আছোঁ আৰু এইফালে মই এতিয়া মুখত লগাই কিনি মানে ব্ৰাছটো কৰিম আৰু কাৰণ এইটো কাৰণ কি লগাই চাপন কৰি দিছোঁ এয়া দেখিছেনে এনেকুৱা দেখাই দিব লাগিব ভালকৈ চিনিয়ে পোৱা নাই ন ইয়াতে দিছোঁ মই হালধি অকণমান মিঠাতেল আৰু বিলাহী মানে মুখত এনেই লগাওঁ কিবা হৈ আছে যে মুখখন সেইকাৰণে এইটো অকণমান লগাই লওঁ ইমান ঠাণ্ডা লাগিছে নহয় এনেকুৱা যে কাপোৰ কেনেকুৱা মই পিন্ধি আছোঁ ঘৰ থকালৈকে মই থাকোঁ আৰু ৱাও ইমান ঠাণ্ডা লাগিছে অকণমান মই মানে মুখখন চাফা কৰিছোঁ আৰু কিবাকিবি মানে মনটো লাগি আছে ভয় হৈ আছে কি হয় জানো ক'ব নাজানো আৰু দেই তাত কি সোধে সেইটোকে মোক ভয় লাগিয়ে আছে যি সোধে সেইটোকে কি জানো সেনেকেই মানে কৈ দিম হ'লেও অকণমান হ'লেও মানে জনাটো যেতিয়া পাহৰি যায় মানে কিবা ভয় লাগে হয় নাই আপোনালোকৰ মোৰ কিবা লাগি আছে কি ক'ম কি নকওঁ এনেকুৱা হ'ব নেকি নাজানো আৰু দেই ভগৱানে জানে যাতে মোৰ ভালেই হ'ব লাগে ইণ্টাৰভিউ লোৱাটো মই পাব লাগে বুলি ভাবিছোঁ কিন্তু মই ধুনীয়াকৈ সুধিলে ধুনীয়াকৈ ক'ব পাৰিম নে নোৱাৰিম সেইটোকে ভাবি আছোঁ ভয় লাগি আছে ফাৰ্ষ্ট টাইম এনেকুৱা কৰিম ন সেইটো কাৰণ ইমানকৈ নাজানো বাৰু এতিয়া মই বগা যেন লাগিম হ'ব আৰু বগা হ'ব ইমান ক'লা আইনা চাই ল'ম দেই হৈ গ'ল লগাই মানে ডাঙৰ আইনাৰ ওপৰত আছিলে সেইটো কাৰণে থিয় হৈ চাবলগীয়া সৰুটো ইয়াতে আছে বেছি টাইম নথওঁ মই 5 মিনিটমান থ'ম
তাৰপিছত মুখ চুখ চফা কৰিম আৰু টাইমটো হ'ল 10টা বাজিব হ'ল ৰাতিপুৱা পৰা খেতিটো কৰি থৈ অকণমান পঢ়োঁতে চব্জি বনাই খাই আকৌ কিতাপটো এবাৰ ধূপ চুপ জ্বলাই কিতাপটো এবাৰ চাই কিনি যাব লাগিব মই 12টাই বাজিব য'ত টাইমটো সোনকালে গুচি যায় সেইফালে কিবা কিবি কৰি দিয়ে গমেই নাপাওঁ কিতাপটো পঢ়িব লাগে আকৌ ভয় লাগি আছে কি কৰোঁ জানো এতিয়া মই একো মানে ধৰিব পৰা নাই বুজিব পৰা নাই বুলি ক'ব লাগিব আৰু হাতকেইটা ধুই লওঁগে হ'ল নলগাওঁ আৰু আকৌ আপোনালোকক লগ পাইছোঁ ডাইৰেক্ট গা পা ধুই আৰু ধূপ চুপ জ্বলাই মেলি ধূপ জ্বলাইটো অকণমান দেখাই দিব পাৰিলে আপোনালোকক দেখাই দিমগৈ বাৰু এতিয়া মই চব্জি বনাই থৈছোঁ নহয় সেইটো এবাৰ চাই লওঁগে চাওঁ অলপ পাছত আকৌ আপোনালোকক লগ পাইছোঁ গা পা ধুই মেলি বাই বাই বুলি কোৱা নাই দেই এনেকুৱা কৰিছোঁ গাইছ আজি মই মানে ভাত চাত খালোঁ খাই মেলি ৰেডি হ'লোঁ ধূপ চুপ জ্বলালোঁ এতিয়া ৰেডি হৈ আছোঁ দেখিছেনে মই মানে তাত ভাবিছোঁ কি সুধে কি কৰোঁ কিবা এটা ভয় লাগি আছে তাত কিবা সুধিলে মই মানে জনাটো পাহৰি যাব মানে কিবা এটা মানে ভয় লাগি আছে ন সেইটো কাৰণে আজি ফাৰ্ষ্ট টাইম সেইটো কাৰণে কিবা লাগি আছে কোনে এনেকৈ ইণ্টাৰভিউ মানে দিবলৈ গৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন আজি মোৰ ফাৰ্ষ্ট টাইম দেই কিবা এটা লাগি আছে মানে কি কৰোঁ কি নকৰোঁ এতিয়া আকৌ মই কিতাপকে এবাৰ চাই ল'মগৈ তাৰপিছতে ডাইৰেক্ট ৰেডি হৈ যাম আৰু আকৌ আপোনালোকক অলপ পাছত লগ পাই আছোঁ চুলিটো ফনিয়াই ল'ম কিবা লাগিছে কেনেকুৱা কি কৰোঁ মানে মই ভাবিব পৰা নাই যে কি কৰোঁ কি নকৰোঁ এনেকুৱা হৈ আছে মোৰ চুলিৰ অৱস্থা ষ্ট্ৰেইট কৰিছিলোঁ যে আগতে আৰু এতিয়া নাই কৰাকৈ দুবাৰ কৰিলোঁ তাৰপাছত এনেকুৱা মোৰ চুলিয়ে নাইকিয়া হৈ গৈছে চাওক চুলি সৰি কি যে হ'ব অলপ পাছত লগ পাই আছোগে আপোনালোকক এতিয়া আমি গৈ আছো বহুত মনটো দিপিক দাপক হৈছে পামহি আৰু মানুহ আছে কেইটামান ভয় লাগিছে বোলে ভয় লাগিছে কি কৰোঁ কি নকৰোঁ কাকা কিবা লাগিছে দেই ভয় লাগিছে তেতিয়া গৈ আছো চাওক মেডিকেলটো বহুত ডাঙৰে আছে নতুন হয় ইয়াতে এতিয়া আমি সোমাই যাম আৰু কিবা এটা ভয় লাগি আছে ছোৱালী ৰখি আছে চাওক অকল স্মাইল পৰ্টমা আজি এক্সাম দি কেনেকুৱা লাগিলে কৈ দে আকৌ ইণ্টাৰভিউ কেনেকুৱা লাগিলে কৈ দিয়া হে বহুত ভাল লাগিলে আৰু কি সুধিলে কৈ দে কি সুধিলে আৰু সুধিছে নামটো সুধিছে সুধিছে আৰু হেৰি আকৌ কি কাম জানে বুলি সুধিলে আৰু এইটোৱে আৰু প্ৰতিমাই পাব আৰু জব গাড়ী মই থাকি যাম অকলে কি কৰিম আৰু কপাল আছে নে নাজানো প্ৰাইভেট জব পাবলৈও কপালেও লিখা হ'ব লাগে তেতিয়াহে পাব ক'ব নোৱাৰো দেই কি হয় ভগৱানে জানে ওপৰে জানে ওপৰলৈ বাবাই জানে আৰু এইকেইটা আমাৰ নেপালী কাঞ্চি বুলি ক'লে মানে কি হয় ছোৱালী হয় সৰু কাঞ্চি বুলি কৈছিলে থুলি কাঞ্চি ইয়াকে ভাল লাগে কাঞ্চি বুলি ক'বলৈ এই থুলি নহয় কাঞ্চিয়ে হ'ব কোনে সৰু ইয়াকে সৰু দেখে ন বেলেগ আৰু 50 বছৰত বিয়া পাতিবি তই ডাইৰেক্ট ওপৰত যাবিগৈ আৰু ওপৰতে বিয়াটো হবি দেই 50 বছৰত আৰু পূজাই বিয়া কেতিয়া হ'ব ক পূজা আৰু ৰাখিয়ে আজি হবি নে তই আমাৰ সিদ্ধাৰ্থে সিদ্ধাৰ্থ দাৰিয়া বিয়া কেতিয়া হ'ব তোৰ বহুত দিন মানে বেলেগ তেতিয়া মানে চ' এতিয়া ডিউটিৰ পৰা ঘূৰি আহি একেবাৰে আকৌ ভাত চাত খাই মেলি অকণমান বজাৰলৈ ওলাই যাম বুলি ৰেডি হৈ আছোঁ মই আৰু ৰঞ্জিবা চ' বজাৰলৈ যাম তাত কি আপোনালোকে দেখাই থাকক চ' চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ
আজি দিনত পিন্ধা কাপোৰটো পিন্ধি যাম আৰু এতিয়া একো নহয় কোনে চাব ইমান ৰাতি এই কাপোৰটো বহুত দাম ন আজি ভয় দেই ভালে হ'ব তেতিয়া ইমান দাম ন বস্তুকেইটা অকণমান বস্তুকেইটা ইমান দাম এই হৰি কিনিব নোৱাৰি দেই পইচা চইচাও নাই আমাৰ ওচৰত ইমানটো বস্তু হাঁহি পইচা নাই এইটোৱে কিমান হয় 40 50 60 এতিয়া গৈ আছোগে আৰু বস্তু চস্তু ল'ব পৰা নাই আকৌ এতিয়া অঞ্জুবাই ইয়াত বস্তু লৈ আছে অঞ্জুবাই বস্তু লৈ আছে এতিয়া মই বজাৰৰ পৰা মানে বজাৰ চজাৰ কৰি আহি পাই গ'লোহি বজাৰৰ পৰা আহি পাই এতিয়া আমি সৰু মই কেক এটা বনাম বুলি ভাবিছোঁ এয়া এনেকুৱা কাপতে বনাম মানে অকলে বনাই চাম আজি ফাৰ্ষ্ট টাইম কি হয় মই আৰু অঞ্জুবা বনাবলৈ লৈছোঁ কি বস্তু এইখিনি ওলাই থৈছোঁ আপোনালোকক দেখাই দি আছোঁ চ' চাই থাকক বজাৰ কৰি মানে বস্তুকেইটা তাত দাম কি ক'ম আৰু ডিম এটা দি বনাম ন চাই লৈ থাকিব বেচনটো কালি কিনি ল'ব বেচন আনি নেকি এই আনিছোঁ ময়দা কাইলৈ ঘৰলৈ যাম নহয় তাৰপৰা ল'ম নেকি ইমানটো দিছোঁ দেই অলপ মিঠা হ'লে ভাল লাগে অঁ দি দে একো নহয় কিন্তু তই গিলাচ জোতা নিব লাগিছিলে নেকি কোনোতে নাই এনেকৈ চাই ল'ব পাছত বন্ধ কৰি কিবা থাকিব ব্লেজাৰ নেকি সৰু হৈছে তাত এনেকৈ যে অকল হাতেৰে যেনেকৈ নিচিনা যে কিবা এটা তাৰ থকা অঁ নহয় কাৰেণ্টটো যে ইমান বেছি ভাল লাগে ন সেইটো ল'ব পাৰিলে মই এইকেইটা বনাই লৈছোঁ ফাৰ্ষ্টতে মই শিকি লওঁ তাৰপিছত সেইটো মই লৈ গৈছোঁ চ' এতিয়া মানে কেক বনাওঁতে ইমানকৈ দেখাব পৰা নাই অকণমান দেখাই দিলে কিবা কিবি কাম কৰোঁতে মানে সেইটো কাৰণে দেখাব নোৱাৰিছোঁ কাৰণ এতিয়া কেকটো গেছত দি মানে পাতি থৈছোঁ আৰু লাষ্ট একেবাৰে ৰিজাল্টটো দেখাই দিম কেনেকুৱা হ'ল কেক মানে সৰু মোৰ কেক আৰু ফাৰ্ষ্ট টাইম বনাইছোঁ কেনেকুৱা নাজানো আৰু চ' নেক্সট মানে আৰু মানে কেতিয়াবা বনাম নহয় তেতিয়া আপোনালোকক ধুনীয়াকৈ দেখাই দিম আজি মোৰ ফাৰ্ষ্ট টাইম সেইটো কাৰণে মই অলপ চলপ দেখাব নোৱাৰিলোঁ আৰু অকণমান ফাৰ্ষ্ট ষ্টাৰ্টিং কৰাটো দেখাই দিছোঁ এতিয়া অঞ্জুবাই ধুনীয়াকৈ শাক চাক বনাই আছে ভাত মই বনাই আছোঁ সেইটোৱে আৰু আজিৰ ভিডিঅ'টো ইমানেই হ'ব আৰু বেলেগ কি ক'ম আৰু আজি তাই ইণ্টাৰভিউ দিলোঁ ইমানে মানুহ পাম নে নাপাম ঠিক নাই দিলোঁ আৰু আকৌ কিবা হ'লে ফোন কৰিম বুলি কৈছে কি হ'ল ভগৱানে জানে আৰু দেই মই ভাবিছোঁ মই মানে আৰু বেলেগ জেগাত বায়'ডাটা দিবলৈ যামেই বিচাৰি আছোঁ পোৱা নাই কি কৰিম উপায় নাই আৰু এনেকুৱাই আৰু আমাৰ জীৱনটো এফালে কাইলৈ আৰু ঘৰলৈ যামগৈ ঘৰত গৈ কেনেকুৱা হয় মাঘ বিহু কেনেকুৱা কি বনামগৈ এইখিনি দেখাব পাৰিলে আপোনালোকক দেখাই দিম অলপ চলপ হ'লেও ঘৰলৈ গ'লেগৈ ইমানকৈ ভিডিঅ' কাইলৈতো মই ঘৰত গ'লেগৈ কাম চাম কৰি থাকোঁতে ভিডিঅ' বনোৱা নহয় আৰু কাৰণ ইমানেই কাম হ'বগৈ ঘৰ চৰ চফা কৰোঁতে আকৌ কালিলৈ আমাৰ ঘৰত কিবা মানে পূজা মানে কিবা এটা সকামো আছে বুলি কৈছে কাইলৈ ৰাতিপুৱা গুচি যামগৈ ৰুমৰ পৰা মই চ' তাত দেখাই দিমগৈ চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে লাষ্টলৈকে চাই থাকক আৰু লাষ্ট একেবাৰে আপোনালোকক দেখাই আছোঁ কেক তাৰপাছতে শেষ আৰু ভিডিঅ' এয়া চাও গাইজ ইমান ধুনীয়া যে ৱাও Beautiful, so elegant, just looking like a ৱাও ইমান ধুনীয়া লাগিছে mini cake. কিবা কৈছে যে ভাল লাগিছে ন First experience, ভালে গৈছে দেই ধুনীয়াকৈ ফুলিলে চাও গাইজ অকল নাই যে আমি চাম আৰু সিজিছে নে নাই জানো না ধুনীয়াকৈ সিজিলে লগা নাই নহয় লাগি থাকিলে আমাৰ কেকটো বহুত ভাল হৈছিল চাও ইমান ধুনীয়া হ'ল ন সিজিলে নেকি সিজিলে হ'ল আৰু আজিৰ ভিডিঅ'টো ইমানে আছিলে ভাল লাগিলে যদি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব সকলোৱে মৰম কৰিব আজিলৈ আহিছোঁ আৰু আপোনালোকে মোৰ নতুনকৈ মানে মোৰ চেনেলটো চাইছে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব অল কৰি থৈ দিব আৰু শ্বেয়াৰ কৰি দিব সকলোৱে মৰম কৰিব আজিলৈ আহিছোঁ নেক্সট ভিডিঅ' সকলোকে লগ পাম বাই বাই আৰু মাঘ বিহুত একেবাৰে লগ পাইছোঁ